নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা আপোনালোকৰ ওচৰত অতি সহজতে বনোৱা পনীৰ ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। তাৰ বাবে কি লৈছোঁ দেখাই আছোঁ। এয়া চাওক, 4টা বিলাহী লৈছোঁ। বিলাহীখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মিক্সিত অকণমান পিচি ল'লোঁ। তাৰপিছত আদা, নহৰু, পিঁয়াজ, জলকীয়া এইখিনিও মিক্সিতে পিচি লৈছোঁ। আৰু এয়া অকণমান ৰেড চিলি লৈছোঁ। এয়া জিৰাৰ গুড়া, ইলাচি, গৰম মছলা আৰু ধনিয়াৰ পাত। এতিয়া কেনেকৈ বনাওঁ সেইখিনি দেখাম বাৰু দেই। এতিয়া এই বনাব আৰম্ভ কৰিম দেই। তাৰ কাৰণে এটা আলু লৈছোঁ। আলুটো ফ্ৰাই কৰি লৈছোঁ সৰু সৰুকৈ কাটি লৈ। আৰু এইয়া পনীৰখিনি। এতিয়া জুইটো ল' ফ্লেমত ৰাখিছোঁ। এতিয়া অকণমান তেল দি লওঁ। এইবোৰতো ঘৰত সকলোৱে বনায়, তথাপিও ভাবিলোঁ মইনো কেনেকৈ বনাওঁ আপোনালোকৰ ওচৰত অকণমান দেখাই দিওঁ। একেবাৰে সহজ পদ্ধতিতে বনাব ওলাইছোঁ। মটৰ দিলে দিব পাৰি বা কাবুলী বুট এইবোৰ দিলে দিব পাৰি। মই সেইবোৰ একো লোৱা নাই, একেবাৰে সহজত বনাম বুলি ভাবিছোঁ। আপোনালোকে চাব দেই। যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ নতুন চেনেল হয়। আগৰ পৰা ভাবোঁ কিবা বনালে দিম, কিন্তু সময় নহয়। এয়া তেলটো গৰম হৈছে। এতিয়া ইয়াতে বহাই দি আছোঁ। এয়া বহাই দিলোঁ। এতিয়া অকণমান নিমখ দি দিম। হালধিটো অকণমান দেৰিকৈ দিম, নহ'লে যে কেৰাহীটোত লাগি ধৰে। অকণমান ফ্ৰাই হৈ লওক। তাৰপিছত হালধি অকণমান দি দিম। এতিয়া হালধি অকণমান দি দিলোঁ। আৰু অকণ পানী গৰম হ'বলৈ দিছোঁ। ঠাণ্ডা পানী দিলে যে ইমান সোৱাদ নহয়। তো মই যিকোনো চব্জি হওক কিবা বনালে অকণমান গৰম পানী কৰিয়ে লওঁ। আৰু আমাৰ অকণমান কিটচেনটো সৰু হয়, যিহেতুকে ভাড়াঘৰ হয় ন, তথাপিও এডজাষ্ট কৰি বনাইছোঁ আৰু ইয়াতে। মই একচুৱেলি বৰপেটাৰ হয়, কিন্তু কৰ্মসূত্ৰে তিনিচুকীয়াত থকা হয়। তো এই অকণমান ঠেক লাগে কিটচেনটো, এনেকৈ থৈছোঁ। এয়া পনীৰখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মছলাখিনি অকণমান ফ্ৰাই কৰি দিম। জুইটো ল' ফ্লেমত ৰাখিছোঁ, নহ'লে জ্বলি যাব নহয়। এয়া এইখিনি ফ্ৰাই কৰা হ'ল। এতিয়া এই বিলাহী অকণমান দি দিওঁ। এয়া বিলাহীখিনি লগ কৰি দিছোঁ। অকণমান ভাজিম। এতিয়া ইয়াত মছলাখিনি এড কৰি দিম। ইয়াত মছলাখিনি দি দিলোঁ। এতিয়া ফ্ৰাই কৰি
দেখিছে ন কালাৰটো আহিছে। আৰু গৰম মছলাখিনি অকণমান কুহুমীয়া গৰম পানীত তিয়াই থৈ দিছোঁ, এইখিনি লাষ্টত দি দিম। এইখিনি এতিয়া 5 মিনিট ফ্ৰাই কৰিলে হৈ যাব। তাৰপিছত আলু আৰু পনীৰখিনি এড কৰি দিম। এইখিনি এতিয়া ফ্ৰাই কৰা হৈ গ'ল। ইয়াৰ লগত এইখিনি এড কৰি দিলোঁ, আলু আৰু পনীৰখিনি। এতিয়া পানী দিব হৈছে। এতিয়া ফ্ৰাই কৰা হৈ গ'ল। পানীখিনি দি দিলোঁ। সোৱাদ অনুসাৰে অকণমান নিমখটো দি দিম। আচলতে মই যেতিয়া বিলাহীখিনি ফ্ৰাই কৰিছিলোঁ তাত মই হালধি আৰু অকণমান নিমখ দি লৈছিলোঁ। এতিয়া ঢাকনিখন দি দিম 5 মিনিটমানৰ কাৰণে, আৰু জুইটো হাই ফ্লেমত দি দিম। এয়া 5 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন গুচাই চাম গোট মাৰিছেনে নাই। হৈছে বাৰু। এতিয়া কাটি থোৱা কেঁচা ধনিয়াখন এড কৰি দিম। আৰু এটা মই কথা ক'ব পাহৰিয়ে গ'লোঁ, যিহেতুকে বিলাহীখন বেছিকৈ দিয়া হৈছে ন, বিলাহীৰ পৰিমাণটো তো অকণমান টেঙা পাব পাৰে, তাৰ কাৰণে ইয়াত অকণমান চেনি এড কৰি দিব। ময়ো দিছোঁ চেনি এড কৰি। তেতিয়া সঁচাকৈ খাবলৈ বহুত ধুনীয়া হয়। এতিয়া গেছটো বন্ধ কৰি দিম। হৈ গ'ল মোৰ পনীৰ। আপোনালোকে ট্ৰাই কৰি চাবচোন এনেকৈ। যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ আহিছোঁ, নমস্কাৰ।